ঐ চা না চকুত কাপোৰ বান্ধা ছোৱালীজনী বৰ ধুনীয়া লাগিছে। I love you. হেল্ল' বাস্তৱ, তোৰ ভনীয়েৰে দেখোন ডাঙৰে হ'ল। সি ভনীয়েৰে মানে এজন ল'ৰাৰ লগত ডেটিং মাৰি থকা দেখা পালোঁ মই অলপ আগত। অঁ দে ঠিক আছে। এটা ফোন মাৰি ল তাক চাকা ল বস ফোন আইছে কার ফোন হেল্ল' ও সকাল তো করে আছা আমি আড্ডাতে বহি আছো তুমি তেজ মোৰ কাহলৈ আ তোৰ আড্ডাৰ কাষত আছো নহ'লে আমাৰ তাতে লাগি আহি যা য়েছ সকাই গৈ আছো আহি যা অঁ সকালে আড্ডাটো ইয়াতে আছিল ন এটা কাম কৰিব লাগিছে কি কাম এটা ল'ৰাক মাৰিব লাগে মৰ্ডাৰ কৰিব নালাগে কেছটো কেনেকুৱা প্ৰকাৰৰ কেছটো হ'ব সিহঁতক মইতো পুলিচত বুজাই দিম ফটো দিম তই খালি কাম কৰি পইচা কিমান লাগিব তোৰ তই মই এনেই সৰু সুৰা কাম কৰিলে 50 লাখ লওঁ তই তোক মই আগৰ পৰাই চিনি পাওঁ তই 30 লাখ দিবই লাগিব বহুত বেছি হ'ল নেকি সেগাল বেছি হৈছে যে বেলেগত কৰ পইচা বেছি নকওঁ পইচা চিন্তা কৰিব নালাগে খালি কামটো হৈ যাব এডভান্স মই বাৰু এডভান্স মই নলওঁ কাম হোৱাৰ পিছদিনাই চব লাগিব নহ'লে তোকো শেষ কৰি দিম এডভান্স দিব লাগিব কাৰণ তই তোকৰ হেৰি থাকিব লাগিব ন হ'ব এডভান্স 5 লাখ দিলে হ'ল বাকী 25 লাখ পিছত দিলে হ'ল দে ছটু ফোন দে ইয়াক ফোন কৰ ফোন লাগে নে নাই বাস্তৱ ভাল আমি তাক কামটো দিলেহে প্লেকেইটা বিচাৰি পোৱা নাই
হেল্ল' ষ্টপ। হেল্ল' চাকাল ভাই ক ক'ত আছ? মোৰ আড্ডালৈ আহি যা তই। মোৰ আড্ডা মানে মোৰ ফেক্টৰীলৈ, পুৰণি ফেক্টৰীলৈ। হয় নেকি? অ'কে বাৰু যাই আছোঁ। অ'কে হ'ব বাৰু। অ'কে। ঐ বাস্তৱ আহিছ? কালি যি তই মোক চুপাৰটো দিলি, ফটো দিয়া নাই যে? আৰে তোক মই কালি চোন কৈছিলোঁ মই দিম, যিখান দি তোক হেৰি লাগে এড্ৰেছ গোটাই দি আছোঁ মই। লৈ ল এড্ৰেছ। নিছ ফটো চাওঁ দেখ। আৰে এইখনে ফটো নেকি? দেখা লাগিছে গ'ব। হৈ যাব কাম, হৈ যাব টেনচন ল'ব নালাগে। হৈ যাব। অ'কে কাম আজিয়ে হ'ব লাগে। আজি মোৰ পোহনীয়া পশুকেইটা ক'ত বা আছে, যদি হয় আজিয়ে কাম হৈ যাব। বাৰু আহিছোঁ এতিয়া। আহিছোঁ নহয়, পইচাখিনি দিলে ভাল আছিলে। পইচা কাম শেষত জোবান পাক্কা হয়। পইচা কাম হোৱাৰ পিছত কিনি দিব লাগিব দেই। হ'ব পইচা টেনচন নকৰিব, মই ৰাইডেনক কৈ দিছোঁ, ৰাইডেনে দি দিব তোক কাম হোৱাৰ পিছতে। ৰাইডেনে চিকিউৰিটি থাকিব তোৰ। অ'কে চিকিউৰিটিক দি দিবি কাম হোৱাৰ 2 ঘণ্টাৰ পিছতে। অ'কে হৈ যাব। চাবি কিন্তু কাম মই কৰি দিম, পিছত যাতে মোক বাইলে নকৰ। হৈ যাব, মোৰ জোবান পাক্কা পাক্কা মোৰো জোবান পাক্কা। অ'কে চাব পাৰ এতিয়া তই, মই তোৰ কাম অতি শীঘ্ৰে কৰি আছোঁ। হেল্ল' গৈ আছোঁ। মই আৰু তোমাক ভাবিব নোৱাৰোঁ। কিয়? মোৰ দাদাই ঘৰত সকলো কথা গম পাইছিল। দাদাৰ বন্ধু এজনে আমি লগ কৰি থাকোঁতে দেখিছিল। মই তোমাক ভাল পাইছোঁ, ভাল পায়ে থাকিম। নমৰালৈকে মই তোমাক ভাল পাই থাকিম। কথা আছে কি নাম তোৰ? খৰগত তোৰ? মোৰ ঘৰত তোক কিয় লাগে? শুনিছোঁ মই তই বোলে বাস্তৱৰ চিষ্টাৰক কিবা লিলিমাই কৰি আছ চিষ্টাৰৰ লগত। অফ কৰিবি নে কি কৰা? কিয় তোক কিয় লাগে? মই যিয়ে নকৰোঁ। এতিয়া আমি যে তোক মাৰিবলৈ সাজু আৰু। তহঁতে মোক মাৰিবলৈ আহিছ। তোক কোনে পঠাইছে? বাস্তৱে আৰু তই জানই মই এইগিলা কাম কৰি ভাল পাওঁ। তই এতিয়া তাক ভালে পাই থাকিবি নে এৰিবি সেইটো ক? তাইক মই সঁচা ভাল পাইছোঁ আৰু ভালে পায়। বস্তু কি চাই আছে দেও নেকি? দি লগাই দে না।
বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে হাই এভৰিৱান, যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। যাতে আমাৰ নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। লগতে বেল আইকনটো দবাই দিব। তেতিয়া আমাৰ ভিডিঅ'বোৰ সোনকালে পাব। আৰু আমি চেনেলটো যাতে নতুনকৈ খুলিছোঁ, আমাৰ অলপ সহায় লাগে আপোনালোকৰ আৰু মৰম লাগিব আমি আগুৱাই যাবলৈ।